মই সুধিবলৈ অকমান বেয়াও পাইছো আপুনি এইমাত্ৰ যেহেতু ক'লেই আপুনি দুইখন ঘৰৰ কথা কৈছে আপুনি খুব এটা এইখিনি বয়সত জীৱন সংগীক হেৰুৱাব নালাগিছিল আপুনি হেৰুৱাইছে আপোনাৰ জীৱনৰ কাৰণে এটা হয়তো খুব এটা দুখজনক মই ভাবো আটাইতকৈ চাগে জীৱনৰ দুৰ্বিষহ স্মৃতি এটা লৈ পেলাই আপুনি এতিয়াও জীৱন কটাই আছে যেটো কাৰণে আপুনি কৈছে উজ্জ্বল বস্তু মাত্ৰেই সোণ নহয় বৰষাৰাণী বিষয়াৰ মই যে ক'লো শক্তিশালী মনৰ অধিকাৰী দেখিলে গম পায় যে স্বামী ঢুকোৱাৰ পিছত সাধাৰণতে মানুহে অলপ বেলেগকৈ থাকে হয় খাস পোছাক বেলেগ হৈ যায় বেলেগকে থাকে বৰষাৰাণী বিষয়া তেনেকে থকা নাই অভিনেত্ৰী বৰষাৰাণী হোৱাৰ কাৰণে তেনেকে থকা নাই নে বৰষাৰাণী বিষয়া সেই মানুহগৰাকী হোৱাৰ কাৰণে থকা নাই কোনটো কাৰণে থকা নাই মই এই প্ৰশ্নটোৰ আচলতে উত্তৰ দিবলৈ হলে মই মোৰ জুলাই 25 2016 ৰ পৰা আজিলৈকে প্ৰায় 13 মাহ 9 দিন 13 মাহ 9 দিনৰ এটা আচৰিত যাত্ৰা তাৰ মানে এখন সিনেমা হৈ যাব চাগে আত্মজীৱনী লিখিবলৈ হলে বৰ ধুনীয়া হ'ব বৰ সুন্দৰ মানে সুন্দৰ এখন সিনেমা হ'ব বুলি মই ভাবো আবেগিক নিজৰ জীৱনটোক লৈ কিয় ক'লে কাৰণ আপুনি ক'ব বিচাৰিছে যে স্বামী হেৰুৱাৰ পিছত নাৰী এগৰাকী অলপ বেলেগকৈ থাকে অৰ্থাৎ বিধৱা এগৰাকী বেলেগকৈ থাকে নহয় নে মই সেই শব্দটো ক'ব বিচৰা নাই আৰু মই খোলাকে কৈ দিওঁ মই কিন্তু দুখ দিবলৈ নাই খুদা হয় আৰু মই বৰষাৰাণী বিষয়াক মই ব্যক্তিগতভাৱে কেতিয়াও মই সেই শব্দটো মই নকওঁ আৰু মই তেনেকে চাব নিবিচাৰো মোৰ অভিমত হেতু ৰাইজৰ অভিমত কি মই নেজানো মই ব্যক্তিগতভাৱে মই আকৌ কৈছো আপুনি কান্দিছে কিন্তু এনেকে কান্দিলে মোক সুধিবলৈ কিছু কথা দিগদাৰ হ'ব নাই আপুনি সুধক মোৰ বহুত কথা আছে ক'বলগীয়া আৰু মই ক'ব বিচাৰো মই ব্যক্তিগতভাৱে কেতিয়াও মই বৰষাৰাণী বিষয়াক মই সেই শব্দটো মই নকওঁ আৰু সেই শব্দটোৰে মই নুজুখো মই সেই শব্দটোৰে চাবও নোখোজো তেনেকুৱা পোছাক আপুনি মোৰ আগত পিন্ধিলেও মই কিন্তু আপোনাক ক'ম যে এই পোছাকযোৰ আপুনি খুলি দিয়ক মই এনেকৈ ক'ম ঠিক একেটা কথাই মই মোৰ শাহু শহুৰ শিল্পী নহ'ব পাৰে বা এই জগতখনৰ লগত জড়িত নহ'ব পাৰে কিন্তু মই আচৰিত হওঁ কিছুমান মোৰ শাহু শহুৰৰ কথাত মানে বিশেষকৈ এই ঘটনাটোক লৈ পেলাই ভোজ যেতিয়া হৈ গ'ল 13 দিনীয়া যেতিয়া হৈ গ'ল আৰু মই ঠিক তেনেকুৱাই সাজ এযোৰ উলিয়াই পেলাই মই আগতে গ'লো আখৰা গৃহলৈ সেইটো আহিম বাৰু আমি পিছত 13 দিনৰ দিনাখনৰ কামখিনি কৰি 14 দিনৰ দিনাখন যেতিয়া ৰাতিপুৱা মই যাবলৈ ওলাই যিহেতু প্ৰথমবাৰ মোৰ স্বামী হেৰুৱাৰ পিছত মই মোৰ শহুৰৰ ঘৰৰ পৰা মই আখৰা গৃহলৈ যাম কহিনুৰত আছিলো মই যোৱা বছৰ জানো মোৰ শাহুৱে হাতত থাপ মাৰি ধৰি পেলাই কৈছিল মই যাতে জীৱনত কেতিয়াও বগা সাজযোৰ নিপিন্ধো তেওঁলোকে কৈছে আমি বোৱাৰী হেৰুৱালো ঠিক তেখেতে কৈছে মোক কিন্তু আমি এজনী ছোৱালী পালো জীয়ৰী পালো তই আমাৰ জীয়ৰী হৈ থাকিবি তই বগা সাজযোৰ কেতিয়াও নিপিন্ধিবি আৰু মই দুখী ভাবেৰে মানে মই অকমান সুধিবলৈ দিগদাৰ পাইছো আপুনি কোৱা কাৰণে মই সুধিবলৈ সাহস কৰিছো মই জানিব বিচাৰো যে আপোনাৰ স্বামী আচলতে কি হৈ ঢুকালে মই ভাবো যে অকল মোৰে নহয় বহু মানুহৰ এই প্ৰশ্নটো হয়তো মনত উদয় হয় কোনোবাই কিবা কিডনিৰ কথা কয় কোনোবাই কিবা বেলেগ কথা কয় কোনোবাই মানে বিভিন্ন ধৰণৰ কথা শুনিছিলো আৰু এটা কথা আপুনি হয়তো গমো পায় আজি মই মুখামুখিকে পাইছো কাৰণে কৈছো তেখেত নাই আপুনি বিয়া হোৱাৰ কেইদিনমানৰ পিছতেই গোটেই বজাৰত ওলাইছিল যে আপোনাৰ ডিভোৰ্স হৈছে আপুনি শুনিছিলে নে হয় শুনিছিলে আপুনি গম পাইছিলে আৰু ঠিক একেদৰে আপোনাৰ স্বামী ঢুকোৱাৰ পিছতো আপোনাৰ স্বামীৰ বেমাৰটো মই যেনেকৈ শুনিছো আপুনি শুনিছেন নাই তেনেকৈ যে বিভিন্নজনে বিভিন্ন ধৰণে কয় গম পায়নে সেইখিনি সময়ত বোলে কৈছিলে বহুতে কিন্তু ঠিক যেনেকৈ মই ডিভোৰ্সৰ সময়তো একো মই কাৰণ মই ব্যক্তিগত সিমান ভিতৰুৱা কথা ইমান কৈ থকাটো মই ভাল নাপাওঁ তাৰ মানে কিন্তু এটা মই ঘটনা তেতিয়াহ'লে আৰম্ভ কৰোঁ মই বিয়া হোৱাৰ পিছতে এবছৰৰ পিছতে কোনো কথা নাই বতৰা নাই মই শুনিবলৈ ললো যে মোৰ বোলে ডিভোৰ্স হ'ল মানে কোনো তাৰমানে বিন্দু মানুহ সত্যতা নাই
কি কাৰণত ওলাইছে কি কথা মই বুজিয়ে নাপালো তাৰপিছত গল কথা গল কাৰোবাক সুধিলে কয় অমুক মেগাজিনখনত পঢ়িছো কোনোবাই সুধিলে কয় অমুক পেপাৰখনত পঢ়িছো মতে সমগ্ৰ অসমত মই প্ৰথম বছৰ যি বছৰ থিয়েটাৰত আছিলো সকলো মানে সুসুক সামাককে থাকে মোৰ লগত সহশিল্পীসকলক সুধে বৰষাৰাণী বোলে ডিভোৰ্স হ'ল বোলে এনেকে ইন্টাৰেষ্টিং ঘটনা এটা আমি মন্দিৰলৈ গৈছিলো মই মোৰ শাহু আৰু মোৰ স্বামী এটা মন্দিৰলৈ গৈছিলো মন্দিৰলৈ যাওঁতে হঠাৎ মোৰ শাহুৰ কাণত পৰিছিলে যে এই বৰষাৰাণী বিষয়াৰ ডিভোৰ্স হ'ল নহয় সেন্দুৰ লৈ আহিছে দেখোন এই সেইটো চাগে দ্বিতীয় স্বামী চাগে তেনেকে কওঁতে মোৰ শাহুৱে খেদি যাব ওলাইছিলে উত্তৰ দিবলৈ তেতিয়া মোৰ স্বামী আৰু মই ধৰি ৰাখি মোৰ স্বামীয়ে তেতিয়া মোৰ শাহুক কৈছিলে যে মা তই জানো আমি জানো সত্যটো কি কিমানক কৈ ফুৰিবি কিমানক কম কিমানক ক'বলৈ যাম মোৰ ডিভোৰ্স হোৱা নাই আৰু এটা প্ৰেছ মিট দি কাৰণ মিডিয়াটো মইতো নাজানো ক'ব নোৱাৰি মোৰ ডিভোৰ্স হোৱা নাই বুলি মিডিয়াটো গোটেই লোকসকলকে মই চিনি পাওঁ পেপাৰৰে প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক তেনেকুৱা এষাৰ কথা প্ৰচাৰ কৰাৰ আগতেতো মই গম পাম বা মোকতো সুধিব কোনোবাই প্ৰচাৰ হৈছিল যদিও মই নাজানো কিন্তু তেতিয়া মই সেই কথাটো একো মই মন্তব্য নিদিলো মই কোনো ধৰণৰ প্ৰতিক্ৰিয়াই নেদেখুৱালো তাৰপিছত গল কথা গল যেতিয়া মই 6 জুলাইত মোৰ আখৰা 2016 কোহিনুৰৰ তালৈ গলো তাৰপিছত মোৰ মই আচৰিত হ'ব ভগৱানে যে সব লিখি থয় নহয় প্ৰতিখন এখন নাটক আমি কৰি গৈছো জুলাই 25 তাৰিখ যিদিনাখন মোৰ স্বামী এই ঘটনাটো ঘটিলে সেইদিনাখন মোৰ আখৰা কেঞ্চেল হৈছে কিবা এটা কাৰণত আখৰা কেঞ্চেল হৈছে মোৰ আয়ুৰ্বেদিক দৰৱ এটা মোক লাগে প্ৰয়োজন হৈছিল মই হুৰাহুৰি গুৱাহাটীলৈ আহিছো উজান বজাৰ কমলা আয়ুৰ্বেদিকত মই দৰৱটো লৈ উলাওতে মোৰ জায়ে ফোন কৰিছে যে দাদাই ওপৰত পিছলি পৰিলে মানে মোৰ চচুবাৰীত আমাৰ ওপৰৰ ফ্ল'ৰত পিছল খাই পৰিলে বা জলদি আহা তাৰপিছত মানে মই হঠাৎ পাপাক ফোন কৰিছো যে পাপা এনেকুৱা হৈছে মই আহিছিলো কিন্তু মই এতিয়া ঘৰত সোমাব নোৱাৰো এনেকুৱা ঘটনা তেতিয়া মোৰ পিতৃয়ে ক'লে যে বোলে তই পটাপট গাড়ীখন উজান বজাৰতে থ আমি সব একেলগে যাম তাৰপিছত পাপা মই দাদা মানে মোৰ জীৱনৰ অভিশপ্ত দিন তাৰমানে অভিশপ্ত সময় এনেকুৱাই কিনকিনিয়া বৰষুণ দি আছিল আৰু গাড়ী দি আমি গৈ আছো ধামধুম ভগৱানক মাতিছো যাতে একো নহয় তাৰপিছত জিএনআৰচি হস্পিটেললৈ গৈছো আৰু দেখিছো যে তেওঁ আৰু নাই মই এষাৰো মাত দিবলৈ নেপালো পিছত মোক ডক্টৰ নৱনীল বৰুৱাই জনালে যে তেখেত পৰিলে আৰু সেই যে পৰিছিল ঘৰত পৰোতে ব্ৰেইন হেমাৰেজ হৈ পেলাই তেখেত গুচি গ'ল আৰু চিৰবিদায় ল'লে তাৰপিছত অকমান পিছত মইতো আৰু মোৰ হুছ নোহোৱা হৈ গ'ল একদম মই পাগল হৈ গ'লো তাৰপিছত মই শুনিছো মোৰ দেৱৰৰ খুব খং উঠিছে তাৰমানে কিবা কিবি কৈ আছে মোৰ টিভিৰ লগত সম্পৰ্ক নাই মোৰ দেৱৰ শহুৰহঁতৰ খুব খং উঠিছে বোলে কৰবাত দিছে কিডনি ফেইলিয়াৰ কৰবাত দিছে বহু দিনৰ পৰা বেমাৰ হৈ আছে অমুক তমুক তেনেকুৱা ধৰণৰ বিভিন্ন কথা কিন্তু সেইটো একেবাৰে সত্য নহয় এনেকুৱা বৰষুণ দিয়া আমাৰ বেলকনিত অলপ পিছল হৈ আছিল এওঁ পৰিছিলে আৰু ব্ৰেইন হেমাৰেজ হৈছিল আৰু যদি এনেকুৱা কথা আৰু কাৰোবাৰ জানিব ইচ্ছা আছে আজি এই অনুষ্ঠানত মোৰ দেৱৰৰ ফোন নাম্বাৰ লৈ পেলাই তেখেতসকলকো সুধিব পাৰে জিএনআৰচিত গৈ পেলাইও সুধিব পাৰে